হেল্ল' গাইজ, আজি এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। লাহে লাহে যাম। এই জনি বা ৰাতি বোলে ইয়াত ভূত ওলাই ভাইটিয়ে কৈছে, আমাৰ পেহী ভাইটিয়ে। ইয়াত হেৰি এনেকৈ ভিডিঅ' কৰি দিওঁ ন, তাৰপিছত আমাৰ কি বুলি কয়, এনেকৈ ভিডিঅ' কৰি তাৰপিছত তাত এডিটিং কৰি ভইচ কৰি আকৌ ইউটিউবত দিয়া হয়। এইফালে ঘূৰি দিয়ে। আমি নামিছো নৰসিংহ বনাঞ্চল, কাৰণ তাৰ পৰা নৰসিংহনি আমাক তাৰপিছত এইফালে ৰবা, এইটো হৈছে আমাৰ হোম চায়েন্স ডিপাৰ্টমেণ্ট। হোম চায়েন্স মানে হেৰি আকৌ, ইয়াত মানে যোনটো গৃহ কাৰ্য দিয়া হয় ন, সেইটো ইয়াত দিয়া মানে দিব লাগে। নহয় নহয়, হোম চায়েন্স মানে কি জানো বা, বুজি নাপাওঁ। বিজ্ঞান। অঁ অঁ, বিজ্ঞান যেনেকৈ এডুকেশ্যন ডিপাৰ্টমেণ্ট থাকে, পলিটিকেল থাকে, তেনেকৈ হোম চায়েন্সো থাকে। অঁ অঁ, আমাৰ পেহী ভাইটি নাহিলে নহয়, তাৰ মানে বেমাৰ হৈ আছে। তাৰপিছত সেই জ্বৰ, কাহ, পানী লগা আৰু দুৰ্বল, একেবাৰে পাণৰ দাৰিকী নিচিনা এনেকুৱা লেহেমীয়া। এই ভিডিঅ' কৰিলে কিবা কৰিব নি? মানে প্ৰথমবাৰ আহিছোঁ ন, সেইকাৰণে চব দেখাই নিছোঁ। মানে আমাৰ মাহঁতক দেখাব লাগিব নহয়, লখিমপুৰত কি কি চালি বুলি ক'লে। এইটো জেনেৰেটৰ মানে গোটেই হেৰি হ'ল, ইয়াৰ কলেজৰ। এইফালে চাই আহিমগৈ ব'লা। সেইফালে হেৰি আছে, ফিজিক্স আছে আৰু জুলজি আছে। তুমি কি লৈছা? এডুকেশ্যন। মোৰ এইফালে আছে, দেখাম বাৰু। সেইটো আমাৰ অডিটৰিয়াম। তাত গান চান কিবা কিবি হয়, নাটক চাটক। অঁ হয়, সেইফালে চাই আহিমগৈ। এইফালে ঘূৰি লওঁ। এইটো ডাঙৰ এটা ষ্ট'ৰ ৰুম হয়। অঁ, ইয়াত হেৰি লাইব্ৰেৰীটো তাত বনাই আছে চাগে। অঁ, লাইব্ৰেৰী মানে বনাইছে, এফালে লাইব্ৰেৰী আছে, কিন্তু বন্ধ হৈ আছে। তাৰপিছত এইফালে কেমেষ্ট্ৰি, ৰসায়ন বিজ্ঞান। এইটো কেমেষ্ট্ৰি বিভাগ। এইখন কিনো? এইখন লিখা আছে যে এইফালে কি কি ডিপাৰ্টমেণ্ট আছে। অঁ অঁ, সেইটো কথা। জুলজি, মই ইয়াৰ ভিতৰত কেতিয়াও সোমাই পোৱা নাই। ইয়ালৈকে সোমাইছিলোঁ বাৰু। এইটো এটা জুলজি ডিপাৰ্টমেণ্ট। লগৰ ছোৱালীৰ লগত আহিবা। ইয়াত নাইট ডিউটিও কৰি থাকে ন চবে মানে এই হেৰি কি বুলি কয়, গাৰ্ডকেইটাই। মই দেখোঁ মানে ৰাতি সিহঁতৰ ভয় নালাগে নি বাৰু? ৰাতি এটা ভয় নালাগে চাগে, সেইকাৰণে নাইট ডিউটি কৰিবলৈ ইমান সাহস থাকে। এইটো চাইড চাই আহোঁ ব'লা, তাৰপিছত সেইফালে চাম, তাৰপিছত সেইফালে যাম দেই। ৰাস্তাইদি যাম। এইটো হৈছে আমাৰ ৰংঘৰ। কুকুৰকেইটা।
এইফালে ক'লে যা এইফালে আৰু বেলেগ হেৰি আছে ওপৰলে আজি আমাৰ মিটিং হৈছিলে ইয়াত সোমাব পাৰিনে পাৰি একেবাৰে চিনেমা হলৰ নিচিনা চিনেমা হল পাতে ন তই এইখিনি অঁতৰাই দি এখানকে মানুহ পুৰা এই ভিতৰ একোৱে সোমোৱা নাই অকল বাহিৰলৈ ঘূৰিছোঁ পিছফালেদিও উঠিবলৈ গৈ আছে ইয়াতো ৱাও এইটো কি নহয় কিৰা লাইট হয় কি মজা লাগিছে এজনী অনুভৱে চিট আগতে ইয়াত গেটখন সেইফালে আছিলে সেইফালেদি সোমাই এখন ডাঙৰ হ'ল ন এখনে মানে ভিৰ হয় অসুবিধা হয় সেইফালেদি আৰু ল'ৰা ছোৱালীবোৰ পটক সেইফালেদি গুচি যাব পাৰে যে সেইকাৰণে সিহঁতক বন্ধ কৰি ৰাখিবলৈ এইফালে দি দিলে সেইটো কথা অকল ফেনখন কেইখন অকল লগাই থয় নি অকল ওপৰলৈ ওপৰত আছে নাই বাৰু সেইফালে এইটো চাইডত চাই আহিম গ'লে ৰাতি আন্ধাৰ এইটো কিবা এই এনেকে যে বজাই যে এই হেৰিয়ৰ লগত ভয় লাগে কি বহুত ডাঙৰ এটা এলেকা হেই নাযাওঁ দে ভয় লাগে মানে ষ্ট'ৰ কৰি ৰাখিব পৰা নিচিনা এই কিবা গোন্ধাইছে তলত ইয়াত জাবৰ জোঁথৰবোৰ ইয়াতে পেলাই চাগে চুইচকেইটা ক'ত আছিলে জানো তাকে চুইচকেইটা দিছোঁ এইজনী ফটো লোৱাত বিজি ইউটিউবত চাবা আকৌ মই ধুনীয়াকৈ বনাই দিম এইডোখৰত ন এইকেইটাত হেৰি কি বুলি কয় ওপৰতো ক্লাছৰুম আছে চাগে লাইব্ৰেৰী কোন ওপৰত এইফালে আছে চাগে মানে প্ৰথমবাৰ আহিছোঁ যে চব দেখাই গৈছোঁ ইয়াত আচলতে গ্ৰন্থালয় 2012 চনত গ্ৰন্থালয় স্থাপিত কৰা হৈছিল আৰু এতিয়ালৈ 2023 চনলৈ গ্ৰন্থালয় আছে ইয়াত বহুত কিতাপ পোৱা যায় আৰু এইফালে কম্পিউটাৰ শিকোৱা ৰুম কম্পিউটাৰ ৰুম আছে আৰু টিচাৰ্ছ ৰুম ইয়াত অমেন ষ্টুডিঅ' চেণ্টাৰ ইয়াত কম্পিউটাৰ শিকায় বাই দেখা যাব এইটো হেৰি ৰুম আকৌ আমাৰ টিচাৰৰ কমন ৰুম কিন্তু ইয়াত কোনো নাহে ইমান
টিচাৰ্ছে ইয়াত মিটিং কৰে চাগে এইটো গাৰ্লছ কমন ৰুম ছোৱালীবোৰৰ মিটিং কৰে মিটিং নহয় যেতিয়া ক্লাছ আছে ইয়াত বহি আড্ডা মাৰি সেইটো কথা আমাৰ কেণ্টিন বিহু মাৰিবা নাই কলেজত মাৰিম মই আহিম হা এতিয়া তোমাক আমাৰ ডিপাৰ্টমেণ্ট দেখাওঁ এইটো কিনো সেইটো এটা হৈছে নাছিম আলি ভৱন হাজৰিকা ভৱন মই নাজানো ইয়াত কি হয় মই পাৰিম প্ৰশাসনিক খোলা আছে তাৰপিছত এইটো মানে হৈছে আমাৰ 1 নম্বৰ 2 নম্বৰ 8টা ৰুম মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয় তাৰপিছতে এইখিনি ৰুম আছে ডিপাৰ্টমেণ্টটো দেখাইছে এইখন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এই বছৰৰ হেৰি কি বুলি কয় পত্ৰিকা এইকেইটা কুকুৰকেইটাও পত্ৰিকাত ৰখি থাকে এইটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেই ষ্ট'ৰ ৰুম এইটো বটানী ডিপাৰ্টমেণ্ট হা এইটো বটানী দেখিছোঁ বা আৰু এইটো পলিটিকেল ডিপাৰ্টমেণ্ট পলিটিকেল এইখনতো সেই পত্ৰিকা আছিলে চব এৱাই দিলে ন তাৰপিছত এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ লাইব্ৰেৰী এইবিলাক চব ক্লাছৰুম এইটো ক্লাছৰুম সেই আমাৰ ৰিজাল্ট আহি থোৱা আছে এইবিলাক ক্লাছৰুম এক্সাম হৈছিলে নাই তোমালোকৰ হৈছিলে এখন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হেৰি ফুলনি বাগিচা যিখন জংঘল বাগিচা হৈ আছে জংঘল লাগিছে এইটো হৈছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট শিক্ষানীতি তাৰপিছত এইফালে আছে হিন্দী ডিপাৰ্টমেণ্ট তুমি এডুকেশ্যন লৈছা ন এইটো ৰুমত এইয়া হিন্দী ডিপাৰ্টমেণ্ট ডিপাৰ্টমেণ্টৰ এখন হেৰি তাৰপিছত এইফালে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে নাচাওঁগৈ আৰু ইমান